হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন ফ্ৰেছ ভিডিঅ'ত লৈ চলিছে বহুত কেইদিন বিৰতিৰ পাছত মই আপোনাৰ বহুত কেইদিনৰ ভিতৰত এটা নতুন ফ্ৰেছ টপিক লৈ আপোনালোকৰ মাজলৈ পুনৰ এটা আনবক্সিং ভিডিঅ' লৈ চাই আপুনি বহুত ভাল পাব যদি আপুনিও তেনে ইণ্টাৰেষ্টেড হয় এইটো ভিডিঅ'ৰ প্ৰতি আপুনিও এই আনবক্সিং যিটো প্ৰডাক্ট কৰিম সেই প্ৰডাক্টটো আপুনিও বাই কৰিব পাৰিব আৰু যথেষ্ট তলত মই লিংকটো দি দিছোঁ তাত পাব তাত গৈ ডাইৰেক্ট বাই কৰিব পাৰিব আজি যিহেতু দেখিছে হয়তো সাইজটো চাই আপুনি গম পাব পাৰে যেহেতু এটা ৰেভেলৰ ব্ৰ্যান্ড হয় স্পন্সৰ্ড বাই ৰেভেল সো এইখন হৈছে এখন দেখিয়ে গম পাইছে হয়তো এখন গিটাৰ যদি যিসকল মানুহৰ মোৰ মানে সাবস্ক্ৰাইবাৰ হওক মোৰ ভিউৱাৰ্ছ হওক নতুন ভিউৱাৰ্ছ হয় মানে আপোনাৰ যদি গিটাৰত ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপুনি এই গিটাৰখন অনলাইন বাই কৰিব পাৰিব তলত মই লিংক দিম লিংকটো চাই আপুনি তাত ক্লিক কৰিব পাৰিব তাৰ আগতে মই আনবক্সিং কৰি দেখাওঁ কি আহিছে কি নাই অহা কেনে ধৰণৰ প্ৰডাক্ট আহিছে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ছাইডত থকা বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যন ক্লিক কৰিবলৈ নাপাহৰিব আৰু মাস্কখন পিন্ধা কাৰণ জানিছে আৰু বিশেষ কাৰণ নাই কোনো কৰোণা চৰোণা হোৱা নাই বিশেষ সেফটিৰ কাৰণে পিন্ধা হৈছে আৰু যিহেতু জাষ্ট প্ৰডাক্টটো মই একচেপ্ট কৰিছোঁ সেইবাবে অলপ সেফটি আৰু বন্ধুসকল আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ দেখিছে গিটাৰখন আপোনালোকৰ যাৰ ইণ্টাৰেষ্টেড হয় এটা তলত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব লগতে এটা বঢ়িয়া কমেণ্ট কৰিবলৈ নাপাহৰিব আহক ভিডিঅ'টো আনবক্সিং কৰোঁ Nice. এই দেখিবলৈ পাইছে এখন সুন্দৰ ৰঙৰ এখন গিটাৰ যেহেতু আপুনিও চাই ভাল দেখিছে হয় ফাৰ্ষ্ট আপোনাৰ গিটাৰখন সাইডত ৰাখিছোঁ লগত আৰু কি বস্তু আহিছে চাওক নেক্সট আমাৰ এটা বেগ দিছে যেটো কোৱালিটিটো চাইছোঁ কেনেকুৱা ধৰণৰ কি আহিছে কোৱালিটি জাষ্ট চুবলৈ পাই গম পাইছোঁ কোৱালিটি ইমান ভাল অহা নাই ধৰি লওক আপোনাৰ ভাল আহিছে আৰু মোটামুটি তেনেকুৱা ধৰণৰ গিটাৰ এখন পাই ভাল লাগিছে আৰু ৱাটাৰপ্ৰুফ মেবি মই নাজানো ৱাটাৰপ্ৰুফ হয় নহয় আৰু চেইনৰ চাওঁ খুলি কি আছে আৰু এইকেইডাল পাইছোঁ আৰু কোৱালিটি বৰ ভাল নহয় জাষ্ট দিছে মানে জাষ্ট দিব লাগে দিছে বস্তু একো কোৱালিটি ভাল নহয় চ' মোৰ এইকেইডাল ইউজ নকৰোঁ হাতেৰে ইউজ কৰোঁ কাম নাই আৰু চেইন কেইডাল বাৰু বৰ্তমান ফ্ৰী আছে আৰু খোলাৰ লগে লগে চেণ্ডেল ফাউল হৈছে চ' কি ক'ব ফাৰ্ষ্ট আহিয়ে আপোনাৰ চেইন ফাউল দেখিছে কোৱালিটি কিমান বঢ়িয়া দিছে একো ঘণ্টা বঢ়িয়া দিয়া নাই ইমান মানে বেগটো জাষ্ট দিব লাগে দিছে আৰু দেখিছে চেইন ফাউল শেষ বেগটোত ডাউন গ'লেই তাৰপৰা আহিলে মেইন প্ৰডাক্টটো হৈছে আমাৰ গিটাৰখন মেইন বস্তু গিটাৰখনেই বাকীবোৰ খাছ দিনৰ বেগটো বা পাছত কিনি ল'ব পাৰিম চাওঁচোন ফাৰ্ষ্ট আৰু চেফটিৰ বিশেষ ধ্যান ৰখা গৈছে প্ৰথমতে আপোনাৰ বাবল হয়তো চব বস্তুৰ লগতে আহে ভাল লাগে বস্তুটো মানে যিহেতু আমাৰ লগত আহে ইয়াৰ বল যিবোৰ আপোনাৰ গিটাৰখন চেফটি কৰি ৰাখিব তাৰপিছত মেইন এটা পুনৰ তাত ক্ৰেছ পৰিব নোৱাৰাৰ কাৰণে এটা ওপৰত ব্যৱহাৰ কৰিছে এটা পলিথিন আৰু দেখিছে গিটাৰখন ঠিক ঠাক আহিছে আপোনাৰ ষ্ট্ৰিং কেইডালৰ মাতো শুনিছে ঠিক ঠাক অলপ ঢিলা হৈছে টান কৰিব লাগিব আৰু মোৰ ফাৰ্ষ্ট টাইম ক'বলৈ গ'লে কি মোৰ গিটাৰ এখন ছেকেণ্ড টাইম চুই চাইছোঁ মানে ফাৰ্ষ্ট টাইম মই লগৰ এটা ঘৰত ইউজ কৰিছিলোঁ আৰু ছেকেণ্ড টাইম মোৰ আজি হাতত আৰু বিশেষ বজাবও নাজানো অলপ চলপ এনেই আৰু টুং ডাং ইউটিউবত চাই মানে কালিৰ পৰা অলপ ইউটিউবত চাই আছোঁ দে কেনেধৰণে কি কৰিব লাগিব চ' অলপ বজাই দেখাম বাৰু কেনেকুৱা হয় চ' অলপ টান কৰি লৈছোঁ টান কৰি আৰু বিশেষ কিমান টান কৰিবলৈ এইটো জানো জাষ্ট মই আৱাজটো মোৰ ভাল লাগিব যিমান সিমানৰ ৰখাই দিম আৰু বিশেষ কোনো ষ্ট্ৰিং কেডাল মই ফিট কৰিব নাজানো যিহেতু কোনো মোৰ গিটাৰ বজোৱা এক্সপিৰিয়েঞ্চ নাই চ' যি নহওক যেতিয়া ৰিভিউৰ বাবে আহিছে যেতিয়া চ' কিবা এটা কৰি দেখাবই লাগিব জাষ্ট অলপ টান কৰি লওঁ এতিয়া মাত্ৰ অলপ ভাল লাগিছে
বাকী কেইডালো অলপ অলপ টান কৰি লৈছোঁ দেখা যাওক কি হয় কি নহয় আৰু বিশেষ যিমান সময়লৈকে ভাল নহ'ব সিমান সময়লৈকে মই ক্লিক কৰি থাকিম মানে আপোনাৰ ঘূৰাই থাকিম লাগিলে ছিগি যাওক কি কয় জাষ্ট জকিং ছিঙিটো নেপেলাওঁ প্ৰথম দিনাখনে ছিগিলে মানে মোক কি বুলি ক'ব জানেই আৰু যি নহওক ফাৰ্ষ্ট কেডাল আপোনাৰ ষ্ট্ৰিং কেডাল ফিট কৰি লওঁ তাৰপিছত অকণমান টুং ডাং কৰি দিম মানে যি নহওক টুং ডাং কৰি দিম আৰু বেয়া হ'লে কিন্তু বেয়া হ'বই জানো কাৰণ বজাই পোৱা নাই আগে পিছে আৰু প্লিজ মানে ভুলটো নুবুজিব আৰু বজাব নাজানো জাষ্ট টুং ডাং কৰি দিছোঁ আৰু আঙুলি মোৰ ফিংগাৰকেইটা দেখিলেই গম পাব হাঁহি উঠিব কিদৰে মই বজাইছোঁ যদি কোনোবা ভাল মানে গিটাৰ বজোৱা লোকে ভিডিঅ'টো চাইছে তেনেহ'লে প্লিজ একো মানে লাজ নিদিব আৰু বজাব নাজানো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ টুং মানে কি আৰু অকণমান মানে দেখাম কেনেদৰে বজাব পাৰি বাট মই নাজানো যদিও অলপ ট্ৰাই কৰিম দেখিছে টুং ডাং কৰিছোঁ এনেদৰে আৰু আঙুলিকেইটা চালে নিশ্চয় গম পাব হাঁহি উঠিব আপোনাৰ নিচিনা আঙুলি দেখিছে মোৰ নিশ্চয় আঙুলিকেইটা অলপ ফিট হ'ব লাগিব দেখিছোঁ গিটাৰ বজোৱা ক'লে আঙুলি ষ্ট্ৰিঙতে গিটাৰত লাগি থাকে মোৰ কিন্তু জঁপিয়াই ফুৰিছে চবফালে দেখিবলৈ পাইছে নিশ্চয় কোনো ধৰণৰ গিটাৰ বজোৱা এক্সপিৰিয়েঞ্চ নাই সেইবাবে দেখিছে আঙুলিকেইটা আৰু নিশ্চয় মই নেক্সট ভিডিঅ'টো ট্ৰাই কৰিম এটা ভালদৰে গিটাৰখন বজাবলৈ শিকিম আৰু ভালদৰে এটা গান আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম মানে এটা পপুলাৰ নীল আকাশৰ হওক যাৰেই নহওক ভাল গান এটা আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম ষ্ট্ৰিং এডাল আৰু ঢিলা হৈ আছে ঢিলা হৈ থকাৰ বাবে আৰু অকণমান টান কৰি দিছোঁ মই এতিয়া অকণমান আগতকৈ ভাল লাগিছে যি নহওক অলপ মিলাইছোঁ মানে মই নাজানো আগতেও কৈছোঁ আপোনালোকক যে জাষ্ট ট্ৰাই কৰিছোঁ যে মই মাতটো শুনিবলৈ ভাল হৈছে বছ ইমানতে ৰখাই দিছোঁ বছ তেনেদৰে আৰু দেখিছে কিমান বঢ়িয়া গিটাৰ মই বজাইছোঁ জাষ্ট জকিং হা মানে কি ক'ব আৰু গিটাৰখন ভাল লাগিছে কালাৰকেইটা দেখিছেই আৰু আপোনাৰ মেইন কথা হৈছে কি গিটাৰটো কোৱালিটি আপুনি ইমান কম খৰচত কম দামত আপুনি এনেকুৱা এটা কোৱালিটি গিটাৰ পাবলৈ হ'লে মানে বহুত ধৈৰ্য ধৰিব লাগিব যিহেতু বৰ্তমান ৰেভেল কোম্পানীৰ ফালৰ পৰা বহুতকেইটা অফাৰ 60% অফাৰ চলি আছে গিটাৰখনৰ ৰিয়েল প্ৰাইচ হৈছে 6,000 ৰুপিজ 6,400 ছামথিং আছিলে পাহৰিছোঁ আৰু যদি আপুনি এতিয়া ল'ব বিচাৰে গিটাৰখন বহুত কম খৰচত আপোনাৰ এই গিটাৰখন ল'ব পাৰিব আৰু মই ডেছক্ৰিপশ্যনৰ লিংকটো দিছোঁ চাব লিংকটোত গৈ ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ গিটাৰখন ফ্ৰণ্টত আহিব আৰু পে অন ডেলিভাৰী এভেইলেবল আছে যিহেতু আমাৰ ফ্লিপকাৰ্ট এমেজনতো পাই যাব অলপ ফ্লিপকাৰ্ট এমেজনত অলপ কষ্টলি হ'ব পাৰে আৰু আপোনাৰ কেছ অন ডেলিভাৰীৰ বাবে অলপ মানে বাকী প্ৰব্লেম হ'ব কিন্তু এতিয়া মই যিটো লিংক দিছোঁ তলত লিংকটোত আপুনি ক্লিক কৰিলে আপুনি গম পাব দেখিছে কেনেদৰে গিটাৰ বজাইছোঁ মই অলপ ফানি লাগিছে নিজে হাঁহি উঠিছে দেখিছে আৰু ভাল লাগিছেনে শুনিছেনে মানে আৰু কি ক'ম আৰু এই নতুন বজালে বস্তু এটা হয় নতুন চাইকেল চলালেও তেনেদৰে মানুহ পৰে হাত ভৰি ভাগে আঁঠু ঘিলা ওলায় নহয় জানো তেনেদৰে ফাৰ্ষ্ট টাইম বজাইছোঁ নেক্সট টাইম মই আপোনালোকক কথা দিছোঁ যে ভালদৰে গিটাৰখন বজাবলৈ ট্ৰাই কৰিম আৰু ভাল গান এটা আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিম দেখিছে এনেদৰে ফাৰ্ষ্ট টাইম টুংটুঙাইছোঁ আৰু গিটাৰখন যেতিয়া আঁঠুত লাগি নাথাকে তেতিয়াতো গিটাৰ বজোৱা মজাই নাহে নহয় জানো গিটাৰখন মেইন বস্তু হৈছে আমাৰ আঁঠুটো মানে আঁঠুৰ পৰা ওপৰলৈ তাত ৰখাই লৈ বজাবলৈ ভাল লাগে বিশেষ মানে আপোনাৰ আগতো কৈছোঁ যে মই ৰিভিউৰ বাবে কেৱল টুংটুঙাই দেখাইছোঁ কেনেধৰণৰ আৱাজ আহিছে আৰু ইয়াৰ ইক' চাউণ্ডটো বহুত ভাল ইক' চাউণ্ডটো যিহেতু ইক' চাউণ্ড মানে আপোনাৰ শুনিছেই গিটাৰখন নাজানো যদি টুংটুঙাটো ফলতো আপোনাৰ কিছুমান ইক' হৈছে ইক'টো আপোনাৰ বহুত সময়লৈ ৰৈছে আৰু ছডাল ষ্ট্ৰিং দেখিবলৈ পাব এইখন গিটাৰত আৰু স্প্ৰিংকেইডাল যিটো আপোনাৰ ষ্ট্ৰিংকেইডাল আপোনাৰ লগত বহুত ভালদৰে দিছে ষ্ট্ৰিংকেইডাল অলপ ষ্ট্ৰঙো হয় ইমান সহজে নিছিঙিব দেখিছে আপোনাৰ গিটাৰখনৰ আপোনাৰ বনোৱা কোৱালিটিটো বহুত ভাল আৰু টকৰ মাৰিলে গম পাইছে আৰু আপোনাৰ কেনেকুৱা ধৰণৰ বনাইছে গিটাৰখনৰ কম খৰচৰ বাবে আৰু বহুত ভাল কোৱালিটি দেখাইছে ষ্ট্ৰিংকেইডাল ভাল আপোনাৰ গুটিটো ভাল
আৰু আপোনাৰ মেইন কথা হৈছে যে আমাৰ গিটাৰখনৰ ফাৰ্ষ্ট চাব লাগিব বডিটো আৰু ইক'টো আপোনাৰ গিটাৰখন এবাৰ ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কিমান সময় ইক' কৰিছে গিটাৰখন যিমান সময় আপোনাৰ ইক' কৰিব তেতিয়া আপোনাৰ সিমান ভাল কোৱালিটি পাব আৰু বিশেষ গিটাৰখনৰ ওপৰত মই নেক্সট এটা ভালদৰে ভিডিঅ' বনাম কৈছোঁ আপোনাক নেক্সট গান এটা লৈ ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো ছাপোৰ্ট কৰিব গাইছ আপোনালোক যদি নতুন হয় তেনেহ'লে প্লিজ ভিডিঅ'টো চাই আছে লাইক কমেণ্ট প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব যাতে মই দিয়া ভিডিঅ' পোনপ্ৰথমে পাম আৰু আপোনালোকৰ প্ৰতিটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবৰ অবিহনে মই কোনো বৰ্তমান পইচা নাপাওঁ আৰু জাষ্ট মই আপোনালোকৰ পৰা মটিভেট হওঁ জাষ্ট মটিভেটৰ কাৰণে কৈছোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কাৰণ বিলকুল ফ্ৰী হয় কোনো আপোনাৰ ইয়াত পে' কৰিব নালাগে জাষ্ট ছাবস্ক্ৰাইব বাটন ক্লিক কৰক সেউজীয়া ৰঙাৰ পৰা গ্ৰে কালাৰ কৰক ছাইডৰ বেল আইকনটো ক্লিক কৰি ৰাখক অল ন'টিফিকেশ্যন কৰক পোনপ্ৰথমে মই দিয়া ভিডিঅ' আপুনি পাবৰ বাবে চ' বন্ধুসকল প্লিজ অলপ ছাপোৰ্ট কৰক মোকো আৰু বিশেষ এইবাবেই কৈছোঁ কোনো পে' কৰিব নালাগে ফ্ৰী হয় আপুনি সেইটো জানে আৰু এনেদৰেই মই টুংটুঙাই অলপ সময় কামোৰ আপোনালোকক দিলোঁ নহয় জানো আৰু মেইন কথা যে আমাৰ এইটো জইণ্টটো ইয়াত বস্তুটো মানে কি হয় এই জইণ্টটোত বিশেষকৈ স্ক্ৰেচ আহে মানে আপোনাৰ ভাগি আহে এই জইণ্টটো যদি ভাল আহে আৰু বডিটো যদি ভাল আহে আপোনাৰ গিটাৰখন ভাল চ' ইমানেই জানো মই আৰু আপোনাৰ ক্ৰেছটোৰ বাবে একদম বঢ়িয়া এতিয়া বৰ্তমান কোনো ক্ৰেছ অহা নাই চ' অলপ বজাবলৈ চেষ্টা কৰিছোঁ পৰহিৰ পৰা ইউটিউবত চাই মই অলপ প্ৰেক্টিছ কৰি আছিলোঁ চ' অলপ টুংটুঙাই দিওঁ বন্ধুসকল আজি গিটাৰখন এইখনে বহুত কোৱালিটিকেইটা ভাল পাইছোঁ আৰু গম পাইছে কেনেধৰণৰ গিটাৰ আহিছে আৰু কম খৰচত কম দামত এখন যদি গিটাৰ ল'ব বিচাৰে এই গিটাৰখন ল'ব পাৰে স্পনচাৰ্ড বাই ৰেবেল চ' বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো ক্লিক কৰি দিয়ক যাতে মই দিয়া পোনপ্ৰথমে আপোনাৰ ভিডিঅ'টো পায় চ' ধন্যবাদ বাই বাই গাইজ লাভ ইউ অল